हेलो गाइस की खबर मैं आज आपनालोकলৈ इवनिंग टाइमत खाब परा एटा सिम्पल मेगी रेसिपी লৈ আহিছো जेटु रेसिपी मैं प्राय ऑफिसर परा आही बनाई खाऊ या दुटा पियाज লৈ ললো আৰু অলপ গাজৰ আৰু ফ্ৰোজেন মটৰ লৈ ললো তাপা এয়া কেৰাহি গৰম হলত অলপ গোটা জিৰা দি দিছো আৰু কাটি থোৱা পিয়াজখিনি দি পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ললো আৰু কাটি থোৱা যিখিনি গাজৰ আৰু মটৰ আছিলে সেইখিনি তাত এড কৰি অলপ নিমখ দি দিলো আৰু সেইখিনি মই হাফ ফ্ৰাই হে কৰি লৈছো আৰু আপোনাৰ ইতিয়া যিখিনি মেগী আছিলে সেই মেগীখিনি দি অলপ পানী দি 2 to 3 মিনিটৰ বাবে ঢাকি ৰাখিলো তাৰ পৰা এয়া 2 মিনিট হোৱাৰ পিছত মেগীৰ লগত যিটো আহে মেগী মছলা সেইখিনি মই এড কৰি দিলো মেগীত আৰু বেলেগ মই কোনো ধৰণৰ মছলা এড নাই কৰা কাৰণ মই মেগীত সেইটো মছলাই ভাল পাওঁ তাৰ পৰা হে হাফ ফ্ৰাই কৰি থোৱা ভেজিটেবলখিনি এড কৰি অলপ গৰম পানী দি দিলো আৰু অলপ টমেটো কেচাপ এড কৰি ভালকৈ লৰাই ললো এয়া প্ৰায় হৈয়ে গৈছে আৰু মেগী তাৰ পৰা অলপ তাত মই আমুলৰ চীজ এড কৰিছো চীজখিনি আপোনালোকে পিছতো এড কৰিব পাৰে সাৰ্ভ কৰা পিছত এয়া মই খালি আগতীয়াকৈ এড কৰি দিছো এয়া হৈ গ'ল মেগী এয়া মই সাৰ্ভ কৰি ললো যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।